ভালে আছে আৰু এটা নতুন ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এখন ধুনীয়া এটা পৰিৱেশৰ মাজত। তো মই বৰ্তমান আছোঁ মায়ঙত, মামাৰ ঘৰত আহিছোঁ। মোৰ মামাৰ ঘৰৰ মায়ঙত আজি 4 বছৰৰ মূৰত আহিছোঁ মামাৰ ঘৰত। তো এইফালে মামা ল'ৰা অৰূপ আছে আৰু এটা লগৰ আহি আছে। এইফালে আপোনালোকে দেখিব পাইছে দীপাংকৰ। সি আমাক পুখুৰী পাত ৰখাই পেলাই সি ঘৰলৈ গুচি গৈছেগৈ, মানে তাৰ আলহী আহিছে ঘৰত, সেয়েহে আলহী বিদায় দিব গৈছে। তো আমি দোষ আহি গ'ল। দোষ, হেল্ল' গাইজ, দোষৰ এটা চেনেল আছে, কি নাম আছিলে? দীপাংকৰ আৰ্টছ। অঁ, দোষৰ ৰুমটো দেখামগৈ। আৰ্টে ভৰি আছে আৰু এইফালে অৰূপ আছে লগত। অৰূপক এটা বাৰ্থডে গিফ্ট দিছিলে। তো গিফ্টটো বহুত ভাল লাগিছিলে। আপোনালোকে ভিডিঅ'টো চাব, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। তো ভিডিঅ'টো চাব আপোনালোকে। তো গাইজ, বহুত অপেক্ষা মূৰত এই দোষ্ট আহিছে এতিয়া। দোষ্টৰ ঘৰত যাওঁতে যেনেকৈ আমাক ফুৰাইছিলে, এতিয়া দোষ্ট আহিছে, এতিয়া আমি ফুৰাম। এতিয়া আমাৰ ঘৰত আলহী আহিছিলে, মানে আলহী অলপ ওলাই থৈ আহিব গৈছিলোঁ। এতিয়া লৈ যাম, ৰুমটো চাব, তাৰপিছত তো ফাইনেলি আহি পাই গ'লো সেই দোষৰ ৰুম। তো দোষ মানে দীপাংকৰ, আৰু দীপাংকৰ ফালেহে দীপাংকৰ আছে লগতে। দীপাংকৰ সকলোবোৰ দেখাব। তো প্ৰথমতে এখন চাম দীপাংকৰ ফটো। এখন মই ৰিয়েলিষ্টিক, এখন প্ৰথম আঁকিছিলোঁ ৰিয়েলিষ্টিক হা, কিন্তু আৰু কালাৰিং আঁকিছিলোঁ। এইখন মই প্ৰথম আঁকিছিলোঁ, কিন্তু সেইখন হয় ৰিয়েলিষ্টিক। দীপাংকৰ প্ৰথম মানে জীৱনৰ এখন কালাৰিং তোমাক শিকিছিলানে? নাই। তো ইমান সুন্দৰ কৰি আঁকিছে, সকলোবোৰ ঠিক দিয়ে। আৰু এইফালে চাব পাৰে মাদাৰ্ছ ডে আঁকিছিলোঁ। সকলোবোৰ দেখাইছে। আৰু দুচে ক'ত কেনেকৈ বহি আউট কৰে, দুচে ইয়াতে বহি পেলাই আউট কৰে ন, বৰ সুন্দৰ কৰি টাইলছ লৈছোঁ। তাৰমানে ইয়াতে যদি পেপাৰটো লওঁ তেতিয়াহ'লে বেয়া নহয়, সমান ক্লিয়াৰ হৈ থাকে যে, ওপৰ চাপৰ হৈ নাথাকে। এইটো ভাল লাগিছে, বহুত সুন্দৰ কৰি এইটো মই দেখিছিলোঁ। নিজে বনাই লৈছে। আপোনালোকে চাওক, ওচৰৰ পৰা দেখাই দিয়া অলপ। কেমেৰাটো থৈ ষ্টেণ্ড কৰি। আৰু আপোনালোকে সকলোকে ডক্টৰ ভূপেন হাজৰিকা এইফালে আছে। মই এইটো এটা প্ৰথম বনাইছিলোঁ। এই প্ৰথম মূৰ্তি আপুনি নিজে হাতে বনাইছে। মাটিৰ নে? মাটিৰ ন? ইমান ভাল হোৱা নাই, তথাপিও বনাব ট্ৰাই কৰিছোঁ। সকলো ভাল আছে। আৰু অসমৰ সকলোতকৈ এটা সুন্দৰ দেখাম, ইউটিউবত মই চাইছিলোঁ প্ৰথম যেতিয়া চাইছিলোঁ দীপাংকৰ ইউটিউব চেনেলটোত। তো মই প্ৰথম এটা ভিডিঅ' দেখিছিলোঁ। আপোনালোকে এইফালে চাওক, এইফালে দেখিছে টাইগাৰ। তো আপোনালোকে এইটো নিশ্চয় ভাবিছে চাগৈ আপোনালোকে এইটো ফটো, কিন্তু এখন ফটো নহয়, এইটো আপোনালোকে চাব পাৰে। এখন দেখিছেনে? কমপ্লিট আৰ্ট। এইটো চাওক, একো ফটো নহয়, কমপ্লিট আৰ্ট। তো ইমান সুন্দৰ কৰি আঁকিছে। তো মই এই ভিডিঅ' তলতে লিংকটো দি আছোঁ ডেছক্ৰিপশ্যনত, আপোনালোকে লিংকটো পাব। তো আপোনালোকে গৈ পেলাই তাতে গৈ পেলাই চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকে ভাল ভাল আৰ্ট শিকিব পাৰিব। তো দোস্তিৰ কাৰণে এটা লাইক কৰি দিব। পাইছোঁ এটা সুন্দৰ কৰি দোস্তিটো কিহে বনাইছা? এইটো তোমাৰ ভিতৰত আছে এইটো ডাঠ কাগজ যে, হয়। ডাঠ কাগজ। তাৰপিছত আৰু ওপৰত আছে কাপোৰ। তাত কাপোৰত চিমেণ্ট লেটিয়াই তাত হেৰি কৰিছে। ডাঠ কাগজ, কাপোৰ আৰু চিমেণ্ট বৰ সুন্দৰ কৰি ৰাখিছে ময়ূৰ চৰাই। তো ভাল লাগিছে। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't